by me. Online আছিলি মই দেখিছিলো মোৰ মেছেজটো তোৰ chat list আছিল নিশ্চয় তথাপিও ৰিপ্লাই নাহিল ফানি নহয়নে কেতিয়াবা সাইলেন্সও একটা উত্তৰ হয় fragment typing stop typing again delete phone lock unlock same chat same pain মই এতিয়াও সেই একে ঠাইতে তই হয়তো কেৱল অনলাইন আছিলি মই কিন্তু ইমোশনাল হৈ পৰিছিলো এটা সৰু গ্ৰীণ ডটে কিমান বেছি আশা দিব পাৰে আৰু কিমান সহজে ভাঙিব পাৰে Instagram story upload কৰিলি smile কৰি song add কৰিলি মই চাই থাকিলো কিয় জানো মানুহে সুখী ফটো আপলোড কৰিলে অন্য মানুহৰ বুকুখন অলপ বেছি বিষাই chat fragment hey delete busyness delete miss you সমস্যা ৰিপ্লাই নপোৱা নহয় সমস্যা আশা কৰা কাৰণ যতক্ষণ আশা থাকে নটিফিকেশ্যন সাউণ্ড নাহিলেও হৃদয়টো শুনি থাকে আজিও সেই টাইমটো দেখিলে মনটো অলপ থমকি ৰয় তই হয়তো পাহৰি গলি মোৰ বাবে সেই এটা মিনিট এটা সম্পূৰ্ণ গান হৈ গ'ল